Hello everyone, welcome to my YouTube channel Anam Creation. আজি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ হ্যান্ড এণ্ড ৰিবন এমব্ৰইডাৰী ডিজাইন কৰা এযোৰ মিক্স পাটৰ মেখেলা চাদৰ। ভিডিঅ' দেখি থকা ধৰণে প্ৰথমতে মই সেউজীয়া কালাৰৰ এংকৰ গুলিৰে এইদৰে হাতেৰে চিলাই গৈছোঁ। কাপোৰযোৰ মই কেনেকৈ বনালোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, নিশ্চয় অলপ হ'লেও আভাস পাব। আৰু এনেদৰেই ডিজাইনটোত থকা ঠাৰিডাল খুব ধুনীয়াকৈ চিলাই ল'লোঁ আৰু এতিয়া আমি পাতখিনি ধুনীয়াকৈ চিলাম। ইয়াৰ বাবে মই এটা বেজিত ৰ'জ এংকৰ বুলি গল্ডেন কালাৰৰ ভৰাই লৈছোঁ আৰু আনটো বেজিত গল্ডেন কালাৰৰে নৰ্মেল সূতা, যিকোনো ধৰণৰ সূতা ভৰাই ল'ব পাৰে আপোনালোকে। মই ইয়াত যিটো গুলি সূতা আছে সেইটো ভৰাই লৈ ভিডিঅ'টো দেখা ধৰণেৰে এনেকৈ চিলাই গৈছোঁ। খুব সহজ ডিজাইন আৰু কমপ্লিট হোৱাৰ পিছত খুব ধুনীয়াও দেখি। আপোনালোকে ভিডিঅ'টো শেষৰ ফালে নিশ্চয় গম পাব কেনেকুৱা লাগে, গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। ৰ'জ এংকৰৰ এই গল্ডেন কালাৰৰ সূতাটো মই দুডাল কৰি লৈছোঁ। আপোনালোকে এডাল কৰিও ল'ব পাৰে, মই দুডাল কৰি লৈছোঁ। দুডালকৈ ল'লে ডিজাইনটো খুব ধুনীয়া দেখে আৰু এনেকৈ গোটেইখিনি কৰি ল'লোঁ। ইয়াৰ পিছত আমি ৰ'জ এটা বনাম ডিজাইনটোৰ বাবে, আৰু ৰ'জটো মই কেনেকৈ বনাইছোঁ আপোনালোকে ভিডিঅ'টো চালে গম পাব। হাতেৰে বনাইছোঁ ৰ'জটো, আৰু ৰ'জটো বনাবৰ বাবে আপুনি বেজি আৰু সূতাও যোগাৰ কৰি ল'ব লাগিব। মানে এনেকৈ চিলাই চিলাই গৈ থাকিব লাগিব, তেতিয়া ওলাই নাযায় যেতিয়া আমি ডিজাইনটো বনাই থাকিম। আপোনালোকে ৰ'জটো নিজৰ ইচ্ছা অনুসৰি ডাঙৰকৈও বনাব পাৰে, মই অকণমান সৰুকৈ বনালোঁ। আৰু এনেকৈ আমাৰ ৰ'জটো হৈ যাব। মই কাটি লৈছোঁ এনেকৈ। তাৰপাছত ফিনিচিংটোত ধুনীয়াকৈ চিলাই লৈ কেঁচিৰে ধুনীয়াকৈ সমানকৈ কাটি লাইটাৰেৰে ফিক্স কৰি দিছোঁ। আৰু এইখিনি মই কাপোৰত ধুনীয়াকৈ চিলাই দিম। আপোনালোকে ডাইৰেক্ট এনেকৈও লগাব পাৰে, কিন্তু মই কাপোৰত অকণমান পাহিৰ নিচিনা বনাই ল'ম। আপোনালোকে ভিডিঅ'ত দেখা পাইছে যে এনেকৈ মই কেইটামান পাহি বনাই ল'ম, মানে গ'লটো গোটেই কমপ্লিট কৰিম পাহিৰে। মাজত সেই বনাই থকা হাতেৰে বনোৱা ৰিবনৰ ফ্লাৱাৰটো মই ৰ'জটো মাজত চিলাই কৰি দিম। আপোনালোকে ভিডিঅ'টোত চালে গম পাব, গতিকে চাই থাকক ভিডিঅ'টো। বাকী যিবিলাক ফুলৰ ডিজাইন আছে সেইবিলাক আপোনালোকে মোৰ ডেছক্ৰিপশ্যন বক্সত লিংকবিলাক পাই যাব, বা আপোনালোকে মোৰ এনাম ক্ৰিয়েশ্যন চাৰ্চ কৰিও আপোনালোকে বিভিন্ন ফুলৰ ডিজাইনবোৰ চাব পাৰিব। আৰু এয়া কমপ্লিট ফ্লাৱাৰটো এনেকুৱা দেখা হ'ব মানে। তাৰপাছত আৰু এইটো হৈছে মোৰ ডিজাইনৰ কমপ্লিট লুক।
কেনেকুৱা লাগিছে জনাবচোন আৰু আপোনালোকেও ঘৰত চেষ্টা কৰি চাব কেনেকুৱা হয়। মোৰ বিশ্বাস মোৰ ভিডিঅ'ৰ পৰা আপোনালোকে অলপ হ'লেও আভাস পাইছে মই কাপোৰযোৰ কেনেকৈ বনালোঁ। এইটো ব্লাউজৰ পিচ হয়, ব্লাউজটোত মই এনেকুৱা ডিজাইন দিছোঁ আৰু এতিয়া চাওঁ আহক কাপোৰযোৰৰ সম্পূৰ্ণ ভিডিঅ'। এয়া ইয়াত ষ্ট'ন ৱৰ্ক কৰা হৈছে কাপোৰযোৰত আৰু মই ধুনীয়াকৈ গুঠি দিছোঁ আৰু ইয়াত মই বৰ্ণালী পাট সূতা ব্যৱহাৰ কৰিছোঁ। এয়া কমপ্লিট লুক। আজিলৈ ইমানেই। ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ। বাই।